ইমান দেৰি ক'ত আছিলা ইমান ইমান দেৰি ক'ত আছিলা ইমান টাইম কি কম So আজি লাষ্ট ডে আমাৰ লাষ্ট শ্বুট আমি ওলালোঁ বেছি দূৰ নকৰোঁ আজি ওচৰতে কৰিম আজি বেছি কামো নাই তো এটা এলেহুৱা হৈ গৈছে নাচি নাচি এয়া লিজা ধুনীয়া হৈ ওলাইছে এয়া মেডাম মোবাইলত বিজি মেছেজ এয়া আমাৰ খঙাল বাইদেউ ধুনু বাইদেউ মই মিথুনক কম বুলি আছো মিথুনক যাবাই ওলা মই তাক কৈছিলো ভালো বাড়িখান খালি ভালো কচোন তুমি কালি ৰাতি ন একদম লাষ্টত দিছিলো মাত্ৰ এইটো ফটো উঠাই থকা বুলি ভিডিঅ' কৰিছে নেকি নাই চালকেইখন দিব পাৰিম ন পুৰণি হেন পায় নেকি ইয়াৰ আগতে আহিল দিলে ভাল দেখে না ভাল দেখে না দেখে না সুগার মাই বাইদেউ স্যার অলপমান উঠি যাওক এক্টৰৰ মৰা কৰি কিন্তু আৰু চলা হৈছে হেৰি বেটলাৰ ইমান ঘূৰি ব্যস্ত হৈছে ন তোৰ চলা উঠালি বহুত কষ্ট কৰি ভাল লাগিল আই হোপ গানটো আপোনালোকে ভাল পাব মই হিৰো হলো মই নহয় একচুৱেলি হিৰো জানাই তো আৰু কেমেৰামেন আমাৰ এছিষ্টেণ্ট আছে পেটলা আছিল কুলদীপ এছিষ্টেণ্ট হিচাপে বহুত ভাল কাম কৰিছে অৱশেষত আমাৰ শ্বুটিং শেষ হৈ গ'ল আমাৰ আজি লাইভ হোৱা নাই একো নাই এনেই মইতো লাইভ মোৰ হেৰি নাই মোৰ নেটপেক নাই বাৰু তো আমাৰ হৈ গ'ল শ্বুট এতিয়া নাচনীবিলাকে ওলাল তো সিমানটোৱে গামচা পিন্ধি আহিছে তেওঁ দেখাব কোৱা নাছিল কিন্তু মই দেখাই দিলোঁ আকৌ মোক গালি দিব কোৱা কোনটো ভিডিঅ' তোহাৰটো বৰ্তমান মই আপকামিঙৰ বিষয়ে একো ক'ব নোৱাৰোঁ কাৰণ মোৰ বেলেগ প্ৰজেক্ট আছে আৰু চ' ইটছ অ'কে ন প্ৰব্লেম আকৌ লগ পাম আকৌ মই ডিৰেক্ট কৰিম ভাল লাগিলে নহয় জানো